মেচিন গাড়ী উঠাই দিম কাৰণ ৰাতিপুৱা এটা ব্লগ এটা আৰম্ভ কৰিলোঁ আৰু সেই ব্লগটো মানে কি ব্লগ জানে যে ফিল্টাৰ এটা কিনিছোঁ 2 মাহ হয় পানী খাব পৰা নাই আৰু সেই ফিল্টাৰটো হৈছে এইটো এয়া চাওক পানী খাব পৰা নাই গতিকে এই ফিল্টাৰটো মানে আজি মই চাফ কৰিম কেনেকৈ চাফ কৰিম মানে দেখুৱাই আছোঁ আপোনালোকক জাষ্ট দেখুৱাই চাই থাকক দেখুৱাই আছোঁ আৰু ফিল্টাৰটো অকণমান জাষ্ট দেখুৱাই আছোঁ এয়া মানে ঢাকিন চাকিন দিয়া নহয় আজিকালি কিয়নো পানী থলো মানে কাম নিদিয়ে পানী ফিল্টাৰে নহয় গতিকে আজি অকণমান চাফ কৰি আছোঁ আৰু দেখুৱাই আছোঁ চাই থাকক এতিয়া বলক ফিল্টাৰটো লৈ যাম এইটো এতিয়া মই চাফ কৰিবলৈ গৈ আছোঁ আজি মানে এনেকুৱা এটা অদ্ভুত কাম কৰি আছোঁ যিটো কাম মানে মানুহে দেখি আচৰিত পাব আৰু তেনেকুৱা কাম কৰি আছোঁ আৰু ইফালে চাওক সেয়া এইটো কি বস্তু হয় আপোনালোকে নিশ্চয় দেখি কিনি গম পালে যে এইটো হৈছে এই পানী ফিল্টাৰ কৰা কেণ্ডেল এই পানী ফিল্টাৰ কৰা কেণ্ডেলটো মানে কিনি 1 মাহ হ'ল পানী খাব পৰা নাই মানুহে কয় নিমখেৰে বোলে চাফ কৰিব লাগে আৰু বহুত ধৰণৰ কথা কয় মই সুধিছোঁ দোকানীও মানে ক'লে যে কেতিয়া বোলে এনেকুৱা কেণ্ডেল পায় সেইকাৰণে এদিন মানে বইল কৰিলোঁ আৰু সেই বইল কৰাতে মানে কি হ'ল পানীটো অলপ মানে ফিল্টাৰ কৰিব পাৰিলোঁ খালোঁ এতিয়া আকৌ মানে জাম হ'ল আগৰ নিচিনা সেইকাৰণে আকৌ মানে ইয়াতে ফিল্টাৰ কৰি আছোঁ আৰু এনেকৈ মানে ফিল্টাৰ কৰিলে অলপ নিমখ দিছোঁ এতিয়া অলপ নিমখ দিছোঁ আলু আৰু এই আলুটো মানে বইলটো হ'ব আৰু বইল কৰাৰ লগে লগে আলুটো খাম আৰু এইটো চাফ কৰি থৈ দিম তাৰপিছত গা চা ধুই কিনি থাকিম আৰু আমাৰ ৰুমটো মই দেখুৱাই আছোঁ এয়া আমাৰ কেম্প ৰুম ঠাণ্ডা বহুত প্লাষ্টিক এই বহুত ঠাণ্ডা লাগে ৰাতিত সেইকাৰণে প্লাষ্টিক মানে লগাই কিনি ৰাখিছোঁ গোটেই মিলাই আৰু এইটো হৈছে আমাৰ ট্ৰান্সকন কোম্পানী হয় শিৱমত সেইকাৰণে য'তে ত'তে মানে কেম্প বনাই আৰু এনেকৈ থাকিব লাগে গতিকে এনেকৈ দেখুৱাই আছোঁ এয়া চাওক এটা থাকে ভাইটি আৰু ইফালে আছে মোৰ ৰুম মই দেখুৱাম এতিয়া অকণমান জাষ্ট বইলটো হওক তাৰপিছত দেখুৱাই আছোঁ আৰু মোৰ এতিয়া বইল কৰা হৈ গ'ল চাওক এয়া এই বইলটো এতিয়া মই অলপমান চাফ কৰিম আৰু কেনেকৈ চাফ কৰিব লাগে আপোনাক দেখুৱাই আছোঁ আৰু চাই থাককচোন অকণমান জাষ্ট খালি 2 ছেকেণ্ড এয়া আনিলোঁ চাওক আৰু এইটো কেণ্ডেল বুলি কয় আৰু জানে আপোনালোকে চবেই কেণ্ডেল বুলি কয় আৰু এইটো মই চাফ কৰিম এতিয়া আৰু কেনেকৈ চাফ কৰিব লাগে চাই থাকক এয়া ল'লোঁ পানী এনেকৈ মানে চাফ কৰিলোঁ আৰু চাফ কৰাৰ পিছত কি হ'ব চাই লওঁ আৰু যদি পানী যদি কাৰোবাৰ যদি এনেকৈ যদি পানী নপৰে পানী যদি ব্লক হৈ যায় এনেকৈ মানে গৰম পানী মানে উতলাইখিনি চাফ কৰিব লাগে ধুনীয়া হয় আৰু প্ৰমাণটো পাইছোঁ সেইকাৰণে মই মানে আজি আকৌ বইল কৰি আছোঁ আৰু এতিয়া লগাম বলক এতিয়া পানী অলপ আছিলে ফিল্টাৰ সেই পানী ফিল্টাৰে মানে অকণমান চাফ কৰিলোঁ আৰু এতিয়া ৰাখি দিওঁ তাৰপিছত ইয়াতে থ'ম পানী আৰু এই পানীটো থোৱাৰ পিছত মানে ফিল্টাৰ হ'ব ধুনীয়াকৈ আৰু যদি নহয় নেক্সট ভিডিঅ'ত আপোনালোকে পাব যে এই ফিল্টাৰটো একদম গাড়ী চকা উঠাই দিম আৰু কি গাড়ী উঠাই দিম এতিয়া গৈ আছোঁ গাড়ীটো আৰু এই গাড়ীৰ মানে এটা বস্তু এটা আছে আপোনালোকক দেখুৱাই আছোঁ কালি মই কাম কৰিলোঁ কি কাম কৰিলোঁ কেনেকৈ কিমান কি কৰিলোঁ চব অল টোটেল দেখুৱাই আছোঁ আপোনালোকে জাষ্ট 2 মিনিট ধৈৰ্য ধৰ এতিয়া গৈ আছোঁ মই আজি যদি পানী যদি ফিল্টাৰ নহয় এইখন গাড়ী আৰু এইখন গাড়ী মানে ফিল্টাৰৰ ওপৰত উঠাই দিম আৰু চকা চাওক না কিমান ডাঙৰ ডাঙৰ চকা চাওক সেয়া মেচিন গাড়ী উঠাই দিম কাৰণ এইটো হৈছে এনেকুৱা মানে সাধাৰণ গাড়ী নহয় চাওক চকা কিমান ডাঙৰ ডাঙৰ সেয়া আৰু গাড়ী হৈছে 4 হুইল গাড়ী 4টা চকা মানে 4টা ষ্টিলৰটো কাটিব পাৰে আৰু দেখুৱাই আছোঁ গাড়ীৰ ভিতৰত এটা বস্তু আপোনালোকক যোৱাকালি কাম কৰিলোঁ এই যোৱাকালি কাম কৰাটো মানে দেখুৱাই আছোঁ আৰু চকা আৰু গাড়ী মেচিন 7 টন ৱেইটৰ গাড়ী ফিল্টাৰৰ ওপৰতে উঠাই দিম চাবি লগালোঁ খুলিলোঁ এতিয়া দৰ্জাটো এয়া দৰ্জা খুলিলোঁ আৰু চাওক গাড়ীৰ ভিতৰত কণ্ডিশ্যন চাওক অকল ষ্টাৰ্টিং আছে চুইচ কেইটামান আছে দৰ্জা এফালে থলোঁ দৰ্জাটো মানে বেলেগ ষ্টাইলত ৰাখিব লাগে এয়া এটা আছে আৰু মই আপোনালোকক যিটো নেকি দেখুৱাম বুলি কৈছিলোঁ সেই বস্তুটো মই দেখুৱাইছোঁ দেৰি নকৰোঁ টাইম নাই এইখন চাওক আমাৰ মিটাৰ হয় কম্পিউটাৰ মিটাৰ এজেক্স ফিয়ৰি
কংক্ৰিট বনায় মানে ঢালাই মছলা বনায় আৰু সেই মেচিনটো আমি ডাঙৰ ডাঙৰ কালভাৰ ব্ৰিজ যে কাম কৰোঁ এনেই নহয় এইবিলাক এনেই গাড়ীতে মাল উঠাইখিনি কাম কৰিলে যে ড্ৰাইভাৰ হয় এইটো নহয় এইটো চুইচ আছে এইটো আছে আমাক এটা সৰুকৈ পেপাৰ দিব সেই পেপাৰ মতে কাম কৰিবলৈও ক'ত কিমান শিল বালু উঠাব লাগে আৰু এইটো চাওক সেয়া হিচাপ এটা চব লিখা আছে শিল বালু কি আছে কি উঠাব লাগে চব আছে আৰু এই বস্তুটো আমি এতিয়া লেবৰেটৰী ইঞ্জিনিয়াৰক মানে হিচাপ দিব লাগিব তাতে পেপাৰটো জমা দিব লাগিব আৰু সেই পেপাৰটো জমা দিখিনি মানে দিল্লীৰ পৰা মানুহ আহে তেখেতলোকক মানে দেখুৱাব আৰু দেখুৱাইখিনি মানে এই পেপাৰটো দেখুৱাব আৰু দেখুৱাইখিনি ইয়াতে বিল হ'ব আৰু সেই বিলটো হোৱাৰ পিছতহে কোম্পানীয়ে বিল পাব আৰু আমি চেলাৰী পাম আমাৰ ঘৰ চলিব এনেকৈ কাম কৰোঁ আৰু এনেকুৱা মানে ভাল ভাল ভিডিঅ' আগতে দিছোঁ আৰু হয়তো দেখা নাই হয়তো নতুন চেনেল হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এনেকুৱা মানে ভিডিঅ' কণ্টেণ্ট মানে ভিডিঅ' বনাম আৰু দেখুৱাই আছোঁ কি ভিডিঅ' লাগে আৰু আমাৰ দৰ্জাটো এইটো আমাৰ দৰ্জাটো আমি দৰ্জা মাৰিখিনি দৰ্জা ব্লক কৰিখিনি অফ কৰিখিনি আমি কাম কৰিব নোৱাৰোঁ গতিকে আমি আগফালেদি থওঁ আৰু কেনেকৈ আগফালেদি থয় মই দেখুৱাই আছোঁ এইটো আমাৰ দৰ্জাটো কেনেকৈ আছে কেনেকৈ ইফালে মিলি আছে এতিয়া মই পিছফালেই থওঁ সেয়া গাড়ী আছে ন দৰ্জা সেয়া চাওক এইটো ইফালেদি ব্লক লাগি গ'ল দৰ্জা এতিয়া ইফালে খোলা এনেকৈ মানে খোলাকৈ চলাওঁ আৰু আমাৰ লাইফ ষ্টাইল আজি টি চাৰ্ট আৰু হাফ পেণ্ট সেয়া টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি আজি লাইফ ষ্টাইল ব্লগ আজি প্ৰথম কৰিলোঁ মই চাওক এতিয়া দৰ্জাটো বন্ধ কৰোঁ দৰ্জা অফ হৈ গ'ল ব্লক হৈ গ'ল বন্ধ কৰা হ'ল আৰু এনেকৈ লাইফ ষ্টাইল আজি প্ৰথম কৰিলোঁ আৰু এইফালে মোৰ বাইক মানে মানুহে কয় যে ইমান দূৰৰ পৰা বাইক বোলে কিয় আনিব লাগে আৰু কিয় আনে ইমান কষ্ট নহয় নেকি কিন্তু বাইকখন আনিলে কেম্পত মানে ঘৰ আছে ৰঙিয়া তামোলপুৰ বাইকখন থাকিলে মানে অলপ সুবিধা হয় মানে য'তে ত'তে যাবলৈ মন যায় ধুনীয়াকৈ ঘূৰি ফুৰোঁ আৰু কেম্প এয়া ৰুম পলিথিন ওপৰতো দিছোঁ টিনটো মানে কুঁৱলী পৰে সেই কুঁৱলী পৰোঁতে মানে ঠাণ্ডা লাগে বহুত বতাহ এনেকৈ থাকোঁ আৰু কেম্প যিহেতু আৰু আজি মোৰ লাইফ ষ্টাইল হয় আপোনালোকক লাইফ ষ্টাইল দেখুৱালোঁ আৰু কি কাম হ'ব মই আপোনালোকক দেখুৱাই আছোঁ এইখন দলং আছে না এইখন দলং এইটো বিল ইয়াৰ পৰা ৰাস্তা আছে ইয়াতে মানে মাটি পুতিলে বহুত মাটি পুতিব লাগে আৰু বহুত মাটি পুতিলে কি হয় বস্তুটো খৰচ বেছি হয় আৰু খৰচ হোৱাৰ কাৰণে এইডোখৰত এটা 100 মিটাৰ বা কিমান 100 নে কিমান মিটাৰ এইডোখৰত দলং এটা হ'ব ব্ৰিজ হ'ব এই ব্ৰিজৰ কাৰণে ঢালাই মছলা আৰু আমি এনেকৈ কেম্প বনাই আছোঁ এটা পানী ফিল্টাৰ মানে এই বস্তুটো পানী ফিল্টাৰটো কি হয় বালুটো মানে আজিলৈকে চাফ হোৱা নাই বালুটো বেয়া আৰু ব্লগটো মই আজি ইয়াতে সমাপ্ত কৰোঁ আৰু যদি মোৰ আগৰ ভিডিঅ'বিলাক চাব পোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিখিনি অল বাটন ঘণ্টিটো অল বাটনটো বজাব তেতিয়াহ'লে আহি যাব নহ'লে মোৰ আইকনত গৈখিনি ডাইৰেক্ট আকৌ ব্লগ 28 চেনেলত গৈখিনি গোটেই ভিডিঅ' চাবলৈ পাৰিব আদিত্য কৰোঁ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ